আপুনি চাগে নিশ্চয় কাৰোবাক টকা ধাৰলৈ দিছে আৰু এনে ৰেকৰ্ডো আছে চাগে যে বহুত মানুহে টকা ধাৰলৈ লৈ ঘূৰাই নিদিয়ে, যাৰ বাবে আপোনাৰ বহু টকা ফচি থাকে। এনে ক্ষেত্ৰত সেই টকাখিনি আপুনি লিগেলি অৰ্থাৎ আইনৰ সাহাৰা ল'ব লাগে। আজি আমাৰ ভিডিঅ'টোত আলোচনা কৰিম যে যেতিয়া আপুনি কাৰোবাক টকা ধাৰলৈ দিয়ে তেতিয়া আপুনি কোনকেইটা আইনগত দিশ ফ'ল' কৰিব লাগিব, যাৰ দ্বাৰা আপোনাৰ টকাখিনি ইজিলি ঘূৰি আহিব। এতিয়া আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আলোচনা কৰিম যে কাৰোবাক টকা দিয়াৰ সময়ত আপুনি কি কি সাৱধান অৱলম্বন কৰিব লাগিব যাতে আপোনাৰ টকাকেইটা কেতিয়াও মাৰ নাযায়। যদি আপুনি কাৰোবাক টকা দিয়াৰ আগত এই তিনিটা কথাৰ গুৰুত্ব দিয়ে তেনেহ'লে আপোনাৰ টকাকেইটা কেতিয়াও মাৰ নাযাব। সকলোতকৈ প্ৰথমে আপুনি এখন এগ্ৰিমেণ্ট বনাব লাগিব। তাত আপুনি এখন ষ্টাম্প পেপাৰ পাৰ্চেজ কৰিব লাগিব আৰু আপুনি এগ্ৰিমেণ্ট তাতেই বনাব লাগিব আৰু তাত আপুনি লিখিব লাগিব যে আমুক লোকজনে আপোনাৰ পৰা ইমান টকা ধাৰে লৈছে আৰু ইমান তাৰিখৰ ভিতৰত আপোনাক সেই টকাখিনি ঘূৰাই দিব। লগতে সেই লোকজনক যিজনক আপুনি পইচা দিব তেওঁৰ ছিগনেচাৰ তলত কৰাই ল'ব। দ্বিতীয়তে সেই টকাখিনি দুজন মানুহৰ আগতহে সদায় দিবলৈ চেষ্টা কৰিব। লগতে সেই দুইজন মানুহকে সেই এগ্ৰিমেণ্ট পেপাৰখনত ছিগনেচাৰ কৰাই ল'ব। তৃতীয়তে সেই টকাখিনি কেছৰে নিদি সদায় অনলাইন ট্ৰানজেকশ্যন কৰিবলৈ চেষ্টা কৰিব। আপুনি চেকৰ জৰিয়তেও দিব পাৰে, নাইবা NEFTৰ জৰিয়তে দিব পাৰে, নাইবা IMPS নাইবা UPI জৰিয়তেও সেই লোকজনৰ বেংক একাউণ্টত ট্ৰেন্সফাৰ কৰিব পাৰিব, কিয়নো অনলাইন ট্ৰানজেকশ্যনৰ জৰিয়তে কেতিয়াও ৰেকৰ্ড হেৰাই নাযায়। আৰু কথা পাতো আহক, যদি আপোনাৰ টকাকেইটা কোনোবাই মাৰে তেনেহ'লে আপুনি আইনৰ জৰিয়তে সেই টকাখিনি কেনেকৈ ৰিকভাৰ কৰিব পাৰিব। যদি আপোনাৰ টকাখিনি কোনোৱে মাৰি দিয়ে তেনেহ'লে ই এটা চিভিল কেছ হ'ব, য'ত আপোনাৰ কোনো FIR বা গ্ৰেপ্তাৰ নহ'ব, য'ত চিট ফৰ ৰিকভাৰী ফাইল কৰিব লাগে, যাৰ বাবে আপুনি এজন লয়াৰ হায়াৰ কৰিব লাগিব। যিবোৰ ক্ৰিমিনেল প্ৰচিডিং হয় সেইবোৰ CRPCত আহে আৰু য'ত চিভিল প্ৰচিডিং হয় সেইবোৰ CPCৰ অন্তৰত আহে। ইয়াতো আপুনি চিট ফৰ ৰিকভাৰীজ অৰ্থাৎ CPCৰ অন্তৰালতে আহি পৰিব। এতিয়া জানো আহক চিট ফৰ ৰিকভাৰী কৰোঁতে আপোনাৰ কিমান টকা খৰচ হ'ব। প্ৰথমে জানো আহক এজন লয়াৰে কিমান টকা চাৰ্জ কৰে। চিট ফৰ ৰিকভাৰীত লয়াৰজনে 15% টকা লয়। ফৰ এক্সাম্পল, যদি আপোনাৰ 1 লাখ টকাৰ লেনদেন তেনেহ'লে 15,000 টকা আপোনাৰ পৰা লয়াৰজনে চাৰ্জ কৰিব। ইয়াৰ পিছত আহিল কোৰ্টৰ ফিজ। কোৰ্ট ফিজৰ ক্ষেত্ৰত সকলোবোৰ ষ্টেটত বেলেগ বেলেগ হয়, যিটো আপোনালোকৰ লোকেল কোৰ্টত গ'লে গম পাব। ইয়াত হ'লে লাখত 32,500 মান টকা ল'ব চাগে। এতিয়া গম পালে যে চিট ফৰ ৰিকভাৰী ফাইলত কিমান টকা খৰচ হ'ব পাৰে। ইয়াৰ পিছত আপোনাৰ এভিডেন্স কোৰ্টত বহুত প্ৰয়োজন হ'ব। আৰু আপুনি যদি কেছটোত জয়ী হয় তেনেহ'লে যিমানখিনি টকা আপুনি ধাৰলৈ দিছিল সেই টকাখিনিতো আপুনি ঘূৰাই পাবই। ইয়াৰ লগতে আপুনি কোৰ্টত যিমান টকা খৰচ কৰিছে, যিমান আপোনাৰ মেণ্টেল হাৰেছমেণ্ট হৈছে, ইয়াৰ বাবেও আপোনাক কোৰ্টে টকা ঘূৰাই দিয়াব সেইজন লোকৰ পৰা যিজন লোকে আপোনাক টকা লৈ ঠগিবলৈ চেষ্টা কৰিছিলে। এয়াই হ'ল কিছু তৰিকা যাৰ জৰিয়তে আপুনি টকা ধাৰে দিব পাৰে। আৰু যদি টকা ধাৰলৈ লৈ টকাকেইটা ঘূৰাই দিব নিবিচাৰে এনে ক্ষেত্ৰতো আইনৰ হাত লৈ কেনেকৈ টকা ৰিকভাৰ কৰিব পাৰিব। আৰু কিছু এনে লোকো আছে যিয়ে কোনো লিখিত পত্ৰৰ সহায় নলৈ বিশ্বাসত টকা দি দিয়ে আৰু এনে ক্ষেত্ৰত সেই টকাবোৰ সেই বদমাচি লোকজনে ঘূৰাই দিব নিবিচাৰে। তেনেহ'লে আপুনি আইনৰ সহায় লৈ ৰিকভাৰ কৰিব নোৱাৰে, কাৰণ ইয়াত আপোনাৰ কোনো এভিডেন্স নাই। ইয়াৰ বাবে প্ৰথমে আপুনি এভিডেন্সৰহে জমা কৰিব লাগিব। ইয়াৰ পিছতে আপুনি কেছ ফাইল কৰিব পাৰিব। এভিডেন্সৰ বাবে সেই লোকজনৰ লগত আপুনি কল ৰেকৰ্ডিং কৰিব পাৰে আৰু তেওঁৰ লগত মেছেজ চাটো কৰিব পাৰে যে আপোনাৰ তাত মোৰ কিমান টকা আছে আৰু সেইখিনি টকা আপুনি কেতিয়া ঘূৰাই দিব।
এনেধৰণৰ মেছেজ কৰিলে তেওঁতো কিবা এটা ৰিপ্লাই দিব। সেই ৰিপ্লাইটোৱে হৈ পৰিব আপোনাৰ বাবে এটা এভিডেন্স অৰ্থাৎ প্ৰুফ। যদি আপুনি কোৰ্টত প্ৰুফ কৰিব পাৰে যে তেওঁৰ হাতত মোৰ ইমান টকা আছে, তেনেহ'লে আপোনাক কোৰ্টে নিশ্চয় ন্যায় দিব আৰু সেই লোকজনৰ পৰা আপোনাৰ টকাখিনি ঘূৰাই দিয়াব। আজিৰ এই ভিডিঅ'টোত ইমানেই গম পালে কাৰোবাক টকা দিয়াৰ আগত আপুনি কোনকেইটা সাৱধান অৱলম্বন কৰিব লাগিব, লগতে আপোনাৰ টকাখিনি যদি কোনোৱে মাৰিব বিচাৰে তেনেহ'লে আপুনি আইনৰ জৰিয়তে কেনেদৰে সেই টকাখিনি ৰিকভাৰ কৰিব পাৰিব। যদি আপোনাৰ এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু ফিউচাৰটো এনেধৰণৰ ভিডিঅ'ৰ আশা কৰিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ